Hello students, আজি তোমালোকৰ এটা নতুন ভিডিও লৈ আহিছো মই। আজি মোৰ ভিডিওটোত কেনেকৈ আমি 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী এইখন চাৰ্ট লাগে ক্লাছ 10 ৰ কাৰণে এইখন মই উইদিন 50 সেকেন্ডত উলিয়াবলৈ শিকাই দিম তোমালোকক। তোমালোকে ভিডিওটো অকণ স্কিপ নকৰাকৈ শেষলৈকে চাবা। তোমালোকে দেখিছা মই অলৰেডি এখন টেবুল মই ব্লেংক ৰাখি দিছো আৰু ইয়াত 30টা ব্লেংক জেগা আছে আৰু 30টা ভ্যালু উইদিন 50 সেকেন্ডৰ ভিতৰত তোমালোকে উলিয়াব পাৰিবা যদি তোমালোকে ভিডিওটো ভালকৈ চোৱা। তোমালোকক এই টেবুলখন বনাবলৈ বিভিন্নজনে বিভিন্ন ধৰণে শিকাব পাৰে। বহুতে ফিংগাৰ ট্ৰিক শিকায়, কিছুমানে ডিভাইড কৰি শিকায়। মই কৈছো তোমালোকে এইবিলাক সব পাহৰি যোৱা, আজি নতুন এটা ষ্টাইলত শিকি লোৱা আৰু উইদিন 50 সেকেন্ড তোমালোকে এইখন টেবুল এক্সাম হলত নিজে বনাই ল'ব পাৰিবা। তোমালোকক মই অকল 5টা ভ্যালু মনত ৰাখিব দিম। মন কৰিবা তোমালোকক মই অকল 5টা ভ্যালু মনত ৰাখিব দিম আৰু সেই ভ্যালু 5টা যদি মনত ৰাখিব পাৰা এই গোটেই টেবুলখন উইদিন 50 সেকেন্ড উলিয়াব পাৰিবা। হল সেই ভ্যালু কিটা মই লিখি দিছো এবাৰ। ফাৰ্স্ট অফ অল 0, next to whole half, that is 1/2, next to 1/√2, then √3/2 and 1. মই কি কৰো এই পাঁচটা ভ্যালু যদি মনত ৰাখিব পাৰা তেতিয়া হলে তোমালোকে উইদিন 50 সেকেন্ড এই টেবুলখন কমপ্লিট কৰিব পাৰিবা। এতিয়া এই টেবুলখন মই উলিয়াবলৈ তোমালোকক দেখাই দিছো। হল আমি যিকেইটা ভ্যালু মনত ৰাখিছো 0, half, 1/√2, √3/2 and 1 এই ভ্যালু কিটা মই প্ৰথমতে আমাৰ 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী তাৰ পিনে থকা সাইনৰ জেগাত বহাই দিম। হল 0, half, 1/√2, √3/2 and 1 ঠিক আছে। 0, half, 1/2, √3/2 and 1 ঠিক আছে। এতিয়া সাইন হৈ গ'ল আমাৰ সাইন টেবুলখন হৈ গ'ল। এতিয়া মই এই সাইনৰ ভ্যালু কিটাকে মই উল্টাকৈ লিখি দিম, কসত লিখি দিম। হল মই কেনেকৈ আৰম্ভ কৰিছিলো 0 তলৰ পৰা আৰম্ভ কৰিম 0, 1/2, 1/√2, √3/2 and 1 হৈ গ'ল। দুখন জেগা হৈ গ'ল আমাৰ সাইনৰখন আৰু কসৰখন। নেক্সট আহিব টেনৰখন। আমি টেনৰ কাৰণে এটা ফৰ্মুলা জানো, ফৰ্মুলাটো হৈছে tan θ is equal to sin θ by cos θ। হল গতিকে সাইনৰ ভ্যালুটো যদি cosৰ ভ্যালুৰে ডিভাইড কৰো তেতিয়া হলে তাৰ ৰেসপেক্টিভ টেনৰ ভ্যালু ওলাই যাব। ঠিক আছে। এতিয়া tan 0 ডিগ্ৰী যদি উলিয়াবলৈ যাও মই তেতিয়া হলে কি কৰিব লাগিব sin 0 ডিগ্ৰী ডিভাইড বাই cos 0 ডিগ্ৰী 0 ডিভাইড বাই 1 কিমান হ'ব 0 বাই 1 কৰিলে 0 হ'ব। নেক্সট আহিব কি 30 ডিগ্ৰী tan 30 ডিগ্ৰী কাৰণে কিমান হ'ব 1/2 ডিভাইডেড বাই √3/2 ঠিক আছে। এই ডিভাইড কৰিব লাগিব কিন্তু মই কৈছো তোমালোকে ডিভাইড নকৰিবা। ঠিক আছে। মই কৈছো কি তোমালোকক যে ইয়াৰ ফাৰ্ষ্টত কি আছে 1 আছে 1 টো আনি লবা। নেক্সট কি হ'ব √3 আছে ইয়াত তলত √3 দি দিবা। ঠিক আছে। নেক্সট আছে কি 1 আছে ইয়াত 1 দিবা। ইয়াত আছে 1 1/1 1/1 মিন্স কান হোগে 1 হোগে গতিকে এটো 1 ৰাখিলে হৈ যাব 1। নেক্সট আহিলে কি √3 ডিভাইডেড বাই 1 ইট ইজ √3 আহিব। 1 ডিভাইডেড বাই 0 আমি জানো যে কোনবা এটা সংখ্যাক 0 যদি ডিভাইড কৰা হয় এটো আনডিফাইন্ড হয়, দ্যাট ইজ নট ডিফাইন্ড, সেইকাৰণে নট ডিফাইন্ড এনডি। ঠিক আছে। এতিয়া এই টেনৰ ভ্যালুখনকে মই কৰিম কি ফটৰ ভ্যালু জেগাত লিখি দিমগে উল্টা কৰি লিখিমগে। ঠিক আছে। 0 পৰা আৰম্ভ হৈছিলে সো 0 1/√3 1 √3 and not defined। ঠিক আছে। এতিয়া আমাৰ চাৰিখন হৈ গ'ল। নেক্সট আহিলে cosec। আমি cosec কাৰণে এটা ফৰ্মুলা জানো, cosec means কি আছিল cosec θ is equal to 1 upon sin θ হয়নে 1/sin θ মানে কি হয় cosec θ হয়। মানে কি গম পালো সাইনৰ ভ্যালু খিনি যদি আমি 1/sin কৰি গৈ থাকো তেতিয়াহলে আমাৰ ৰেসপেক্টিভ cosecৰ ভ্যালু খিনি পাম। ঠিক আছে। সেই কাৰণে আমি যদি sin cosec 0 ডিগ্ৰী উলিয়াবলৈ যাও তেতিয়াহলে কৰিব লাগিব কি 1/sin 0 ডিগ্ৰী। হল হেতুকো তোমালোকে নকৰিবা হৰণ কৰি থাকিব দৰকাৰ নাই। মন কৰিবা ইয়াক ৰোটেট কৰি দিবা, দ্যাট ইজ তাৰ ৰেচিপ্ৰকেল লৈ লবা, প্ৰতিক্ৰম লৈ লবা। এটা 0 প্ৰতিক্ৰম কিমান হ'ব 1/0 মিন্স কিমান হ'ব something divided by 0 is not defined, so it is not defined। হল এতিয়া 1/2 তাৰ ৰেচিপ্ৰকেল কিমান হ'ব 2 হৈ যাব। ইয়াক মানে উল্টা দিলে কিমান হ'বগে 2 টো পৰে গুচি গ'ল তলত 1 আহিলে 2/1 it is 2। এটা হ'ব কি √2/1 means √2 and √3/2 means কি হ'বগে 2/√3 and 1 উল্টা কৰিলে 1/1 means 1 হ'ব। ঠিক আছে। এতিয়া cosecৰ খনকে উল্টাকে ইয়াক লিখি দিবা। not defined আহিছিলে so not defined 2 আহিছিলে ইয়াত 2 লিখিছো ইয়াত √2 একেই থাকিব 2/√3 আহিব and then 1 এখন কমপ্লিট হৈ গ'ল। এতিয়া মই এই টেবুলখন তোমালোকক উইদিন 50 সেকেন্ড কেনেকৈ তোমালোকে এক্সাম হলত উলিয়াই ল'ব পাৰিবা মই হেতু ট্ৰিক শিকাই দিম। ঠিক আছে। তাৰ কাৰণে মই এখন মহাই দিছো এতিয়া তোমালোকক যে মই কৈছিলো যে পাঁচটা ভ্যালু মনত ৰাখিব লাগিব সেই পাঁচটা ভ্যালু কিটা মই 0 half 1/2 √3/2 and 1
সেইকেইটা মই ফাৰ্ষ্ট লিখি লৈছোঁ 0 1/2 1/√2 √3/2 1 আকৌ উল্টাকৈ লিখিম 0 half 1/√2 √3/2 1 ঠিক আছে নেক্সট 10 ৰ কাৰণে কি আছে 0/1 ইট ইজ 0 আহিব 1/√3 1/1 it is 1 √3/1 it is √3 1/0 it is not defined next এখনকে আহিব আমরা কত লিখিব পাৰিম উল্টাকে 0 1/√3 1 √3 and not defined sin cos 10 cosec sec cot হল এতিয়া cosec খন দেখাম cosec খন কি আছে আমাৰ sin ৰ ভ্যালুটো প্ৰটেক্ট কৰিব লাগিব 0 উল্টা কৰিলে কেন হ'ব not defined হ'ব 1/2 উল্টা কৰিলে কেন হ'ব আমাৰ 2 আহিব √2 2/√3 and 1 এতিয়া মই cosec খন sec খন লিখিম উল্টাকে লিখি দিম not defined 2 √2 2/√3 and 1 হল within 50 সেকেন্ড তোমালোকে এখন কমপ্লিট কৰিব পাৰিবা এটা যদি মোক খুধে যে sin 45 ডিগ্ৰী ভ্যালু কিমান মই কম এখন sin এ দিও sin cos 10 cosec sec cot sin 45 ডিগ্ৰী 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী তো sin এখন এইখন sin 45 ডিগ্ৰী মিন্স কিমান হবে 1/2 মোক যদি খুধে tan 45 ডিগ্ৰী মান কিমান হ'ব tan 45 sin cos 10 এখন 10 ৰ ভ্যালু হ'ল sin 45 0 30 45 it is 0 30 45 is 1 it is tan 45 means 1 ঠিক আছে মোক যদি খুধে cosec 60 ডিগ্ৰী মান কিমান cosec sin cos 10 cosec 60 ডিগ্ৰী 2/√3 হৈ গ'ল উইদিন তোমালোকে সেকেন্ডত তোমালোকে এখন এক্সাম হলত বনাই ল'ব পাৰিবা তোমালোকৰ যদি ভিডিওটো ভাল লাগিলে তেতিয়াহ'লে তোমালোকে সাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ লগৰবিলাকলৈ হ'লেও শ্বেয়াৰ কৰি দিবা